নমস্কাৰ জ্ঞানৰ পোহৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ হিন্দী পল্লৱ ভাগ 1ৰ চেপ্টাৰ নম্বৰ 11 প্ৰকৃতি কা সন্দেশ পাঠটিৰ সকলোখিনি প্ৰশ্ন উত্তৰ টেক্সট বুকৰ সৈতে অসমীয়াত বুজিব পৰাকৈ। ভিডিঅ'টি ভাল লাগিলে এটি লাইক কৰিবলৈ নাপাহৰিবা। এতিয়া তোমালোকে তোমালোকৰ পাঠ্যপুথিখনৰ পেজ নম্বৰ 71 উলিয়াই লোৱা। ইয়াত চোৱা নম্বৰ 1ত লিখিছে कविता का हाव भाव के साथ वाचन करो। तार माने यात तुमलोक কৈছে কবিতাটি আবৃত্তি কৰিবলৈ। এই तुमलोके নিজে কৰিবা। ইয়াৰ পাছত নম্বৰ 2 আছে आओ ऐसे ही एक अन्य कविता की कुछ पंक्तियां दोहराएं। ইয়াত কৈছে এই কবিতাটিৰ নিচিনাই অন্য এটি কবিতাৰ কেইহাৰীমান পাঠ কৰো। তলত কবিতাটি দিছে চোৱা। देखो कोयल काली है पर मीठी है इसकी बोली, इसने तो कूक कूक कर आमों में मिश्री घोली। यार पाছত নম্বৰ 3 চোৱা। ইয়াত লিখিছে খালি জগহ কি পূৰ্তি কৰো। ইয়াত তোমালোক খালি ঠাই পূৰ কৰিবলৈ দিছে। ক নম্বৰত লিখিছে কবিতাটি তোমালোকে চাই খালি ঠাইসমূহ পূৰ কৰি ল'ব পাৰিবা। মই গাই গৈছোঁ, শুনি যোৱা। पर्वत कहता शीश उठाकर तुम भी ऊंचे बन जाओ, सागर कहता है लहराकर मन में गहराई लाओ। ख নম্বৰ দিছে पृथ्वी कहती धैर्य न छोड़ो, कितना ही हो सर पर भार, नभ कहता है फैलो इतना ढक लो तुम सारा संसार। यार पाছত নম্বৰ 4 চোৱা। ইয়াত লিখিছে कविता का भाव समझो और उत्तर दो। ইয়াত তোমালোকক কৈছে কবিতাটিৰ কি ক'ব বিচাৰিছে সেয়া বুজি উত্তৰ দিয়া। ক নম্বৰত প্ৰশ্ন দিছে চোৱা। ইয়াত লিখিছে ऊंचाइयों को छूने का संदेश कौन देता है। এই প্ৰশ্নটিত তোমালোকক সুধিছে ऊंचाई মানে উচ্চতা, উচ্চতাক চুবলৈ বা পাবলৈ কোনে সন্দেশ মানে বাৰ্তা বা খবৰ বা বাতৰি কোনে দিয়ে। ইয়াৰ উত্তৰটি হ'ব ऊंचाइयों को छूने का संदेश पर्वत देता है। ইয়াৰ পাছত খ নম্বৰত চোৱা। ইয়াত প্ৰশ্ন লিখিছে আকৌ मन में गभीरता लाने का संदेश कौन देता है। ইয়াত সুধিছে মনলৈ গভীৰতা অনাৰ বাৰ্তা কোনে দিছে। ইয়াৰ উত্তৰটি হ'ব मन में गभीरता लाने का संदेश सागर देता है। ইয়াৰ পাছত গ নম্বৰত প্ৰশ্ন দিছে চোৱা। ধীৰজ ৰখনে কা সন্দেশ কौन देता है। এই প্ৰশ্নটিত সুধিছে যে ধৈৰ্য ৰাখিবলৈ কোনে বাৰ্তা দিছে। ইয়াৰ উত্তৰটি হ'ব ধীৰজ ৰখনে কা সন্দেশ ধৰती माता देती है। ইয়াৰ পাছত 5 নম্বৰত লিখিছে চোৱা নিম্নলিখিত প্ৰশ্নকে উত্তৰ লিখো। ইয়াত কৈছে নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ লিখা। ক নম্বৰত প্ৰশ্ন দিছে प्रकृति का संदेश कविता के कवि कौन है। ইয়াত সুধিছে प्रकृति का संदेश कविताটিৰ কবি কোন। ইয়াৰ উত্তৰটি হ'ব प्रकृति का संदेश कविता के कवि हैं श्री सोहनलाल द्विवेदी। ইয়াৰ পাছত খ নম্বৰত প্ৰশ্ন সুধিছে तरंग हमें क्या संदेश देती है। এই প্ৰশ্নটিত সুধিছে তৰং অৰ্থাৎ লহৰ, লহৰে আমাক কি বাৰ্তা দিয়ে। ইয়াৰ উত্তৰটি হ'ব तरंग हमें अपने मन में मीठी मीठी कोमल उत्साह भर लेने का संदेश देती है। ইয়াৰ পাছত ক নম্বৰত প্ৰশ্ন দিছে চোৱা पाठ के आधार पर प्रकृति के 4 उपादानों के नाम लिखो। ইয়াত কৈছে পাঠৰ ওপৰত ভিত্তি কৰি প্ৰকৃতিৰ 4টা উপাদানৰ নাম লিখা। ইয়াৰ উত্তৰটি হ'ব प्रकृति के 4 उपादान हैं पर्वत, सागर, पृथ्वी और आकाश। ইয়াৰ পাছত গ নম্বৰত প্ৰশ্ন দিছে आकाश हमें क्या संदेश देता है। ইয়াত সুধিছে আকাশে আমাক কি বাৰ্তা দিয়ে। ইয়াৰ উত্তৰটি হ'ব आकाश हमें यह संदेश देती है कि हमारे विशाल हृदय की कोमलता से सभी को अपना प्यार बांटना चाहिए। ইয়াৰ পাছত নেক্সট পেজত চোৱা। পেজ নম্বৰ 72 6 নম্বৰত লিখিছে आओ बातचीत करें। আহা কথা পাতো। प्रकृति और प्राणियों में गहरा संबंध है। তাৰ মানে প্ৰকৃতি আৰু মানুহৰ মাজত এটি গভীৰ সম্বন্ধ আছে। पृथ्वी पर जीवन धारण के लिए प्रकृति ने सभी प्राणियों को हवा, पानी, वन, पर्वत, पेड़ पौधे आदि दिए हैं। এই সেন্টেন্সটিত কৈছে পৃথিৱীত বসবাস কৰিবলৈ প্ৰকৃতিয়ে সকলো প্ৰাণীকে বতাহ, পানী, বনাঞ্চল, পাহাৰ, গছ গছনি इत्यादि दिसे, परंतु आज मनुष्य प्रकृति के इन उपादानों की सुरक्षा पर विशेष ध्यान नहीं देता। তাৰ মানে ইয়াত কৈছে কিন্তু আজিকালি মানুহে প্ৰকৃতিৰ এই উপাদানবিলাকৰ সুৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব নিদিয়ে। फलस्वरूप हमारा पर्यावरण प्रदूषित होता जा रहा है। এই সেন্টেন্সটিত কৈছে ফলস্বৰূপে আমাৰ পৰিৱেশ প্ৰদূষিত হৈ গৈ আছে। এই 6 নম্বৰ
পেৰেগ্ৰাফটো তোমালোকক নালাগে, তথাপিতো এই পেৰেগ্ৰাফটো কিনো লিখিছে তোমালোকে বুজি পাবৰ বাবে অসমীয়াত অনুবাদ কৰি দিছোঁ। ইয়াৰ পাছত নম্বৰ 7ত চোৱা, ইয়াত লিখিছে পঢ়ো সমঝো আৰু লিখো, পঢ়া বুজা আৰু লিখা। ইয়াত পুলিংগসমূহ স্ত্ৰীলিংগত নিবলৈ দিছে। প্ৰথমটো দিছে বালক বালিকা, ইয়াৰ পাছৰখিনি কৰিব দিছে। ইফালে ইটো চাইডে আৰু এটা কৰি দিছে বাঘ বাঘিন। ইয়াৰ তলৰখিনি হ'ব ক্ৰমে গায়ক গায়িকা, পাঠক পাঠিকা, নায়ক নায়িকা, মালি মালিন, তেলি তেলিন, ধোবি ধোবিন। ইয়াৰ পাছত নম্বৰ 8ত চোৱা, ইয়াত লিখিছে आओ रेखा खींचकर समानार्थक शब्दों को मिलाएं। ইয়াত কৈছে আহা আস্থানি একে অৰ্থ প্ৰকাশ কৰা শব্দসমূহ মিলাওঁ। প্ৰথমটো তোমালোকক কৰি দিছে পৰ্বত গিৰি, ইয়াৰ পাছৰখিনি হ'ব ক্ৰমে শীষ শিৰ, নভ আকাশ, মৃদুল কোমল, পৃথিৱী ধৰতি। ইয়াৰ পাছত নম্বৰ 9ত চোৱা, ইয়াত লিখিছে आओ पढ़े और समझे। ইয়াত লিখিছে আহা পঢ়ো আৰু বুজো। ক নম্বৰত লিখিছে মোহন কি পুস্তক अच्छी है। ইয়াত কৈছে মোহনৰ কিতাপখন ভাল। এই বাক্যটিত লক্ষ্য কৰা, ইয়াত মোহন আৰু পুস্তক শব্দ দুটি আণ্ডাৰলাইন কৰি দিছে। ইয়াৰ পাছত খ নম্বৰত লিখিছে জংগল মে शेर और हाथी रहते हैं। এই বাক্যটিত কৈছে জংগলত মানে হাবিত বাঘ আৰু হাতী থাকে। এই বাক্যটিত জংগল शेर আৰু হাতী শব্দকেইটা আণ্ডাৰলাইন কৰি দেখুৱাইছে। ইয়াৰ পাছত গ নম্বৰত লিখিছে লড়কা মিঠা আম খা ৰাহা হে, তাৰ মানে ল'ৰাজনে মিঠা আম খাই আছে। এই বাক্যটিত লড়কা আৰু আম শব্দ দুটা আণ্ডাৰলাইন কৰা আছে। ইয়াৰ পাছত ঘ নম্বৰৰ চেণ্টেন্সটি চোৱা, ইয়াত লিখিছে ৰাজিয়া স্কুল যা ৰহি হে, তাৰ মানে ৰাজিয়া স্কুললৈ গৈ আছে। এই চেণ্টেন্সটিত ৰাজিয়া আৰু স্কুল এই শব্দ দুটা আণ্ডাৰলাইন কৰা আছে। ইয়াৰ তলতে আকৌ লিখিছে চোৱা ऊपर के वाक्य में रेखाकृत शब्द नाम सूचित करते हैं, তাৰ মানে ওপৰৰ বাক্যসমূহ আণ্ডাৰলাইন কৰা শব্দসমূহ নাম বুজাইছে। यह सभी संज्ञा शब्द है, তাৰ মানে এইবিলাক সকলোবিলাক শব্দ হৈছে সংজ্ঞা শব্দ। ইয়াৰ পাছত নেক্সট 73 নম্বৰ পেজত চোৱা, ইয়াত লিখিছে ऐसे और 5 संज्ञा शब्द लिखो, এনেকৈ আৰু 5টা সংজ্ঞা শব্দ লিখিবলৈ কৈছে। ইয়াৰ আনচাৰটি হ'ব দীপক, হাৱা, ঘড়ী, মাকান আৰু দিল্লী। ইয়াৰ পাছত নম্বৰ 10ত চোৱা, ইয়াত লিখিছে आओ জানে, তাৰ মানে আহা জানো। ইয়াত এই পেৰেগ্ৰাফত সৰ্বনাম পদৰ বিষয়ে কিছুমান কথা লিখিছে, মই পঢ়ি দিছোঁ, তোমালোকে শুনি যাবা। মহাত্মা গান্ধী কো ভাষণ দেনে কে লিয়ে জানা থা, তাৰ মানে মহাত্মা গান্ধীক ভাষণ দিবলৈ যাবলগীয়া আছিল। উনকে লিয়ে টাংগা আনে वाला था, তাৰ মানে তেওঁৰ কাৰণে টাংগা মানে ঘোঁৰা গাড়ী আহিবলগীয়া আছিল। ইয়াত উনকে শব্দটো আণ্ডাৰলাইন কৰি দিছে চোৱা। বে বাৰ বাৰ ঘড়ী দেখ ৰহে থে, ইয়াত বে শব্দটি আণ্ডাৰলাইন কৰি দিছে। এই চেণ্টেন্সটিৰ অৰ্থ হৈছে তেওঁ বাৰে বাৰে ঘড়ী চাই আছিল। अचानक उन्होंने पास खड़े आश्रमवासी से कहा, ইয়াত उन्होंने শব্দটো আণ্ডাৰলাইন কৰি দিছে। এই বাক্যটিৰ অৰ্থ হৈছে হঠাৎ তেওঁ ওচৰত থিয় হৈ থকা আশ্ৰমবাসীক ক'লে ভাই মেৰে লিয়ে জল্দি সে এক চাইকেল মংগা দিজিয়ে। ইয়াত মেৰে শব্দটো আণ্ডাৰলাইন কৰি দিছে। এই চেণ্টেন্সটিৰ অৰ্থ হৈছে ভাইটি মোৰ কাৰণে সোনকালে এখন চাইকেল অনাই দিয়ক। আকৌ ইয়াৰ তলৰ পেৰাগ্ৰাফত लिखिसे इन वाक्यों में संज्ञा शब्द महात्मा गांधी के स्थान पर उनके, वे, उन्होंने, मेरे जैसे शब्द का प्रयोग हुआ है। তাৰ মানে এই বাক্যসমূহত সংজ্ঞা শব্দ মহাত্মা গান্ধীৰ ঠাইত তেওঁৰ, তেওঁ, মোৰ আদি নিচিনা শব্দ প্ৰয়োগ হৈছে। ইয়াৰ পাছত লিখিছে ये शब्द सर्वनाम कहलाते हैं, তাৰ মানে এই শব্দসমূহ সৰ্বনাম পদ বুলি কোৱা হয়। আকৌ ইয়াৰ পাছত লিখিছে इनके अलावा मैं, हम, आप, यह, वो, क्या, कौन, कब, कोई आदि सर्वनामों के उदाहरण है। তাৰ মানে এই চেণ্টেন্সটিত কৈছে এইবিলাকৰ বাহিৰে মই, আমি, আপুনি, এইটো, সেইটো, কি, কোন, কেতিয়া, কোনে আদি সৰ্বনাম পদৰ উদাহৰণ। আকৌ এইটো পেৰাগ্ৰাফৰ তলতে লিখিছে কবিতা মে আয়ে নিম্নলিখিত সৰ্বনামো সে এক এক বাক্য বনাও। ইয়াত তোমালোকক কৈছে কবিতাটিত প্ৰয়োগ হোৱা সৰ্বনাম পদসমূহৰ দ্বাৰা এটিকৈ বাক্য সাজা। ক নম্বৰত লিখিছে তুম, ইয়াৰ বাক্যটো হ'ব তুম কাহা যা ৰহে হো। ইয়াৰ বাহিৰে তোমালোকে লিখিব পাৰা তুম ক্যা কৰ ৰহে হো, তুম ক্যা খা ৰহে হো এইবিলাক। ইয়াৰ পাছত খ নম্বৰত লিখিছে আপনা, ইয়াৰ বাক্যটি হ'ব
अपना काम खुद करो। ইয়াত তোমালোকে লিখিব পাৰা अपना पाठ पढ़ो, अपने घर जाओ, যিকোনো এটা লিখিব পাৰা। ইয়াৰ পাছত নম্বৰ 11ত চোৱা, ইয়াত লিখিছে आओ पहेलियाँ समझें और उत्तर लिखें। ইয়াত কৈছে আহা হাতৰ ভাঙো আৰু উত্তৰ দিওঁ। ক নম্বৰত লিখিছে ऊँट की बैठक हिरन की चाल, মানে উটৰ নিচিনা বহে আৰু হৰিণৰ নিচিনা জঁপিয়ায়। वो कौन सा जानवर जिसके दुम न बाल, ইয়াত কৈছে সেইটো কোনবিধ প্ৰাণী যাৰ নেঙুৰো নাই আৰু নোমো নাই। ইয়াৰ উত্তৰটি হ'ব মেণ্ডক, মানে ভেকুলী। ইয়াৰ পাছত খ নম্বৰত লিখিছে কিসকি আঁখে होती है पर देख नहीं सकता, তাৰ মানে কাৰ চকু আছে কিন্তু চকুৰে চাই নাপায় বা নেদেখে। ইয়াৰ আনচাৰটো হ'ব এনক বা চশমা। গ নম্বৰত লিখিছে वो कौन है जिनका मुंह नहीं पर बोलता है, তাৰ মানে সেইটো কোন যাৰ মুখ নাই কিন্তু কথা কয়। ইয়াৰ উত্তৰটি হ'ব ঘড়ী। ইয়াৰ পাছত ঘ নম্বৰত সুধিছে किसके पैर नहीं होते पर चलता है, তাৰ মানে কাৰ ভৰি নাই কিন্তু খোজ কাঢ়ে। ইয়াৰ আনচাৰটি হ'ব চপ্পল, তাৰ মানে চেণ্ডেল। ইয়াৰ পাছত 74 নম্বৰ পেজত চোৱা 12 নম্বৰটো তোমালোকক নালাগে। ইয়াৰ পাছত 13 নম্বৰটো চোৱা, ইয়াত লিখিছে आओ খেল খেল মে শিখে, তাৰ মানে আহা খেলা ধূলাৰ মাজেৰে শিকো। ইয়াত তলৰ শব্দসমূহলৈ মন কৰা। প্ৰথম শব্দটো চোৱা আছে কলম। কলম শব্দটোৰ শেষৰ বৰ্ণটি হৈছে ম। নেক্সট শব্দটোলৈ চোৱা আকৌ। নেক্সট শব্দটি ম বৰ্ণেৰে আৰম্ভ হৈছে। তোমালোকে বুজি পাইছানে বাৰু খেলটো কি? যোনটো বৰ্ণেৰে শব্দটি শেষ হৈছে সেই বৰ্ণটোৰে আকৌ নতুন এটি শব্দ আৰম্ভণি হৈছে। এতিয়া শব্দসমূহ চোৱা ক্ৰমে লিখিছে কলম, মকান, নল, লড়কা, কাগজ। ইয়াৰ পাছৰখিনি তোমালোকক কৰিবলৈ দিছে। ইয়াৰ পাছৰখিনি হ'ব এনেধৰণৰ ঘৰ, ৰং, গৰম, মকান আৰু নয়ন। ইয়াৰ পাছত 14 নম্বৰত চোৱা, ইয়াত লিখিছে হে অথবা হে লগাকৰ বাক্য কো পুৰা কৰো। ইয়াত কৈছে হে নাইবা হে শব্দ দুটা ব্যৱহাৰ কৰি বাক্যসমূহ সম্পূৰ্ণ কৰা। প্ৰথম হেটো একবচনত প্ৰয়োগ হয় আৰু দ্বিতীয় হেটো বহুবচন হ'লে প্ৰয়োগ হয়। প্ৰথম শাৰীত থকাসমূহ হৈছে একবচনৰ বাক্য। এইবিলাকত প্ৰথম হেটো ব্যৱহাৰ হ'ব यह पेड़ है, यह लड़का है, वह पक्षी है, वह घोड़ा है, এনেধৰণৰ। আৰু নেক্সট কলমত থকা বাক্যসমূহ হৈছে বহুবচনৰ বাক্য। এইবিলাক হ'ব वे पेड़ हैं, ये लड़के हैं, वे पक्षी हैं, वे घोड़े हैं। ইয়াৰ পাছত 15 নম্বৰত চোৱা, ইয়াত লিখিছে आओ पाठ में आए कुछ शब्दों के अर्थ जाने, তাৰ মানে পাঠত থকা কিছুমান শব্দৰ অৰ্থ জানো আহা। প্ৰথম শব্দটি দিছে শীষ। ইয়াৰ অৰ্থ শিৰ মানে মূৰ বা শিৰ। ইয়াৰ পাছত দিছে গহৰাই, তাৰ মানে গভীৰতা বা গভীৰতা। ইয়াৰ পাছত 3 নম্বৰত দিছে তৰং, তাৰ মানে লহৰ। ইয়াৰ পাছত দিছে মৃদুল, তাৰ মানে ইয়াৰ অৰ্থ দিছে কোমল। ইয়াৰ পাছৰ শব্দটি হৈছে উমংগ। ইয়াৰ অৰ্থ হৈছে উৎসাহ। আৰু একেবাৰে শেষৰ শব্দটি হৈছে ধৈৰ্য, তাৰ মানে ইয়াৰ অৰ্থ হৈছে ধীৰজ।